ৰাণু গোহাঁইৰ কথাৰে কলমৰ কাপেদি বৈ অহা ভালপোৱাৰ বিষাদ। সেইদিনা আছিল 12 ছেপ্টেম্বৰ, যিদিনা মই তোমাক প্ৰথম দেখিছিলোঁ। কলেজৰ নৱাগত আদৰণিত তুমি পৰিৱেশন কৰা গীতটোৱে মোৰ হৃদয়খনত বৰকৈ চুই গৈছিল। উফ, কি যে মধুৰ কণ্ঠ তোমাৰ! প্ৰেমত পৰি গৈছিলোঁ তোমাৰ যাদুকৰী কণ্ঠত। তোমাৰ গীতটো মই মনে মনে ৰেকৰ্ড কৰি আনিছিলোঁ ফোনত, আৰু ঘৰত আহি প্ৰায়ে শুনিছিলোঁ। এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈছিল, আৰু অৰ্থাৎ এদিন সেই বিশেষ দিনটো আহিছিল, যিদিনা মই তোমাৰ সৈতে চিনাকি হৈছিল। উফ, কি যে ভাল লগা দিন আছিল। তুমি মোক কৰমৰ্দন কৰি কৈছিলা তোমাক লগ পাই ভাল লাগিল, আৰু মই হঠাতে কৈছিলোঁ মইতো তোমাক আগৰ পৰাই জানো। আৰু তুমি আচৰিত হৈ সুধিছিলা কেনেকৈ। মই অপ্ৰস্তুত হৈছিলোঁ তোমাৰ প্ৰশ্নত, আৰু লাজেৰে কৈছিলোঁ তোমাৰ গান শুনাৰ কথা। তুমি মিঠা হাঁহি এটি মাৰি কৈছিলা তুমিও গান শুনিছা মোৰ। এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈছিল, আৰু লাহে লাহে আমি ইজনে সিজনৰ আপোন হৈ পৰিছিলোঁ। এটা সপোন হৈ তুমি আহিছিলা, ৰঙা নীলা হালধীয়া বাৰে ৰহণীয়া। মই অস্তাচলৰ বেলি সপোনবোৰ চাই চাই ডুব গৈছিলোঁ। হেঙুলীয়া কিৰণ হেঁচি সন্ধিয়াটো মৌন হৈ পৰিছিল, আৰু তুমি আত্মবিভোৰ হৈ পৰিছিলা। তেতিয়া তুমি কলেজৰ লাষ্ট ছেমিষ্টাৰত, আৰু মই ফাৰ্ষ্ট ছেমিষ্টাৰ। দিনবোৰ যেন হাতৰ মুঠিৰ পৰা বালি ওলাই যোৱাৰ দৰে ওলাই গৈছিল। এদিন ৰিজাল্ট দিলে, আৰু তুমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পাছ কৰিলা। মনটোত আনন্দ লাগিছিল তোমাৰ ৰিজাল্ট শুনি, কিন্তু বুকুৰ কোনোবাখিনিত বিষ এটা অনুভৱ কৰিছিলোঁ। কাৰণ তুমি উচ্চ শিক্ষাৰ বাবে মোৰ পৰা বহুত দূৰলৈ আঁতৰি যাব ওলাইছিলা। মই সুধিছিলোঁ তোমাক, মোৰ পৰা আঁতৰি গৈ পাহৰি যাবা নেকি মোক? প্ৰত্যুত্তৰত তুমি কৈছিলা, ধেৎ পাগলীজনী, মই জানো তোমাক পাহৰি যাব পাৰিম? এনেদৰেই দিন মাহ বছৰ পাৰ হৈ গ'ল, আৰু তোমাৰ মোৰ মাজত দূৰত্ব বাঢ়ি গ'ল। লাহে লাহে তুমি কামৰ অজুহাত দেখুৱাই মোৰ পৰা আঁতৰি থাকিব ললা, আৰু এদিন মোলৈ ফোন কৰি কৈ দিলা মোক পাহৰি যোৱা। তোমাৰ এই কথাষাৰে মোৰ হৃদয়ত শিলে বিন্ধা দি পিন্ধিলে। বহু সময় মৌন হৈ থকাৰ পিছত বহুত ধৈৰ্য ধৰি মই তোমাক কৈছিলোঁ, তোমাৰ পৰা আঁতৰি থাকিলেই যদি তুমি সুখী হোৱা, আঁতৰি যাম মই। আৰু তুমি লগে লগে ফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিছিলা। প্ৰেম অপ্ৰেমৰ দুখৰ পৃষ্ঠাবোৰ মেলিলেই আজিও চোন ভাহি আহে তোমাৰ এই প্ৰতিচ্ছবিখন। ঘঁহি পিহিও মুচিব পৰা নাই তোমাক স্মৃতিৰ আকাশখনৰ পৰা। পাহৰিম বুলিতো সেইদিনাই কৈছিলো, যিদিনা তুমি মোক পাহৰি যাব কৈছিলা। কতা নোৱাৰিলোচোন। সময়ৰ বালিচৰত এতিয়া নিঃশব্দে বিচাৰি ফুৰো এৰি অহা দিনৰ খোজবোৰ। এতিয়া সকলোবোৰ মাথো সোঁৱৰণিৰ গহ্বৰত। এতিয়া মই আন্ধাৰৰ দৰে গভীৰ হ'ব খোজো, পোহৰৰ দৰে বিস্তৃত, বতাহৰ দৰে ক্লান্তহীন অথচ শিলৰ দৰে দৃঢ়। কাৰণ মোৰ প্ৰেম আছিল সঁচা, অকৃত্ৰিম আৰু শিশুৰ দৰে নিষ্পাপ।